নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই বনাব লৈছো কেকৰ এটা ৰেচিপি, গ্লাছ কেক। আপোনালোকে শেষলৈ চাই থাকিব। এতিয়া মই গ্লাছ কেক বনাবলৈ অলপ গুড় লৈছো। গুড় মানে এটা মিক্সাৰতহে দিব লাগিছিলে, মই মিক্সাৰ নাই দিয়া, সেইকাৰণে এনেকৈয়ে বনাইছো। এটা লগত কণী দিছো, মই বেছি নাই বনোৱা, সেইবাবে কম বনাম যে সেইবাবে এটাই কণী দিছো। আপোনালোকে বেছিও দিব পাৰে। আৰু তাৰ লগতে মই আকৌ ৰিফাইন অলপ দিছো, বেছিও ৰিফাইন নিদিব, প্ৰয়োজন অনুসৰি অলপ, 4ভাগৰ এভাগ আপোনালোকে নিজে গম পাব কিমান দিব লাগে। তাৰপিছত আকৌ এইখিনি এতিয়া মই ধুনীয়াকৈ মঠিম। এতিয়া ধুনীয়াকৈ লৰাই মই এইখিনি ধুনীয়াকৈ একদম মিহি কৰি পেলালো, একদম মিক্সাৰত দিয়া নিচিনাকৈ আপোনালোকে দেখিছে। তাৰ লগতে আকৌ মই এতিয়া আটা লৈছো, আধা বাতিয়ে লৈছো, আৰু অলপ কমাই দিম ইয়াৰ পৰাই। এতিয়া চাই থাকক তেন্তে ভিডিঅ'টো শেষলৈকে। তেনেকৈ এতিয়া মই প্ৰয়োজন অনুসৰি 4ভাগৰ এভাগ মই বেকিং পাউডাৰ ইয়াৰ লগতে মিহলাইছো আৰু তাৰ পাছত মই 4ভাগৰ এভাগ নিমখো লৈছো। নিমখ দিলে যিহেতু মিঠা বস্তুৰ বাবে অলপ নিমখ দি দিছো ইয়াৰে। আৰু লগতে এতিয়া মই গাখীৰ দি এইখিনি ধুনীয়াকৈ গুলিম। আপোনালোকে গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু গাখীৰ আছিলে বাবে গাখীৰকে ব্যৱহাৰ কৰিছো। এতিয়া ধুনীয়াকৈ গুলি লওঁ প্ৰথমতে মই, আৰু গোটেইখিনি এতিয়া মই ধুনীয়াকৈ গুলি ললো। গুলি দেখিছে একদম মিহি হৈ গৈছে। আপোনালোকে মই ভাবিছিলো বেছি পাতলাই হৈ যাব নেকি, কিন্তু এতিয়া গুলি অলপ ডাঠে হ'ল যেনিবা। আপোনালোকে এটা জোখত বেছিও পাতলা হ'বলৈ নিদিব, বেছিও ডাঠ হ'বলৈ নিদিব, অলপ জোখৰ মতে। আৰু তাৰ পাছতে মই দেখিছে গিলাচ 3টাত মই ধুনীয়াকৈ এতিয়া ৰিফাইন চাৰিওকাষে মই এতিয়া ধুনীয়াকৈ মিলাই ল'ম, নহ'লে যিহেতু কেকটো লাগি ধৰিব, সেইবাবে ৰিফাইন সানিব লাগিব। আৰু তাৰ মাজতে মই কুকাৰ এটা গৰম কৰি থৈছিলো। যিহেতু বাটাৰ পেপাৰ নাই, সেইবাবে মই নৰ্মেল কাগজকে মই এতিয়া ইয়াৰ জোখমতে কাটি লৈ এতিয়া মই গিলাচকেইটাত ভৰাই দিছো তলত, নহ'লে লাগি ধৰিবলৈ চান্স থাকে। আৰু এতিয়া মই ধুনীয়াকৈ ইয়াত গিলাচ 3টাত ধুনীয়াকৈ সমান জোখেৰে গোটেই 3টাতে এতিয়া ঢালিবলৈ লৈছো। আৰু আপোনালোকে গোটেই 3টাতে সমানকৈয়ে ঢালিব, কাৰণ নহ'লে এটা সিজিব অলপ, এটা নিসিজিব, সেইবাবে সমানকৈ দিব। আৰু এতিয়া শেষত ধুনীয়াকৈ গোটেই 3টাতে মই ঢালি ললো, এতিয়া দেখিছেনে বাৰু। আৰু শেষত ধুনীয়াকৈ সমানকৈ মই দি ললো, দেখিছেনে। আৰু এতিয়া মই এইখিনি এটা কুকাৰত দিমগৈ। ধুনীয়াকৈ কুকাৰ এটা গৰম কৰি থৈছিলো। এতিয়া এই কুকাৰটোত মই 3টা দি দিছো, আৰু কুকাৰটোত দিছো মই খুব বেছি মই 40 মিনিট থম ইয়াত। 40 মিনিটৰ আপোনালোকে থৈ দিওঁতে মাজে মাজে চাই নাথাকিব, নহ'লে বেয়া হৈ যাব। 5 মিনিটৰ আগতহে চাব। আৰু একদম এতিয়া মই 30-40 মিনিটৰ পিছত দেখাইছো। আপুনি চাওক, বহুতখিনি ফুলি গৈছে, অলপ ফাটি গৈছে। দেখিছেনে। এতিয়া মই আকৌ নমাই ল'ম। প্ৰথমে অলপ ফাটিছে বাৰু, ফাটিলেও একো নাই, কাৰণ মই গুড়খিনি বেছি গুড়ি কৰিবলৈ নাপালো, সেইবাবে এতিয়া দেখিছে একদম কোমল হৈ আছে। এতিয়া মই কাটি ল'ম প্ৰথমতে এইখিনি, আৰু শেষত মই কাটি ল'লো ধুনীয়াকৈ। মাজে মাজে ফুট হৈ গ'ল, কিন্তু এপিচ খাই চাইছিলো, ভালেই হৈছে বাৰু। তো আজি ভিডিঅ'টো ইমানে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।